হাই ফ্ৰেণ্ডছ, গুড মৰ্ণিং। এতিয়া সময় পুৱা 7 বাজিছে আৰু আমি আজি এফালে গৈছিলোঁ। ক'লৈনো গৈছিলোঁ সেয়া আপোনালোকক দেখুৱাব বিচাৰিছোঁ। আহকচোন চাওঁ আমি ক'লৈনো গৈছিলোঁ। আহক তেন্তে। এয়া আমাৰ যাত্ৰা আৰম্ভণি হৈছে আৰু আমি গৈ আছোঁ এফালে। ক'ম বাৰু আপোনালোকক আমি ক'লৈ গৈছিলোঁ, শেষত গম পাব আপোনালোকে। ভিডিঅ'টো চাই থাকক। আমি ক'লৈ গৈছোঁ, আমি কি কৰিবলৈ গৈছিলোঁ, সকলোখিনি গম পাব। ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু এটা কথা কওঁ, ভিডিঅ'টো যদিহে ভাল পায় চাই, তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এইটো ৰাস্তা হ'ল আমাৰ দাসগাঁৱলৈ সোমাই যোৱা ৰাস্তা। আমি আহি আছোঁ, দাসগাঁও পামগৈ। মানে এইটো দাসগাঁৱেই চাগে, ময়ো ভালকৈ নাজানো। আজি প্ৰথমবাৰ আহিছোঁ আৰু আপোনালোককো কৈছোঁ। আমি আৰু ইয়াত বানপানী হোৱাৰ কাৰণে, ইয়াত বুলিয়ে নহয় আমাৰ বৰদৈ গোটেই অঞ্চলটোতে বানপানী হৈছিলে। আৰু ইয়াতে মানুহৰ ঘৰৰ চোতালৰ পৰা পানী যোৱাই নাই, আৰু পানী যদিও শুকাইছে বোকা হৈ আছে। সেইকাৰণে গৰুবোৰ এনেকৈ ৰাস্তাতে বান্ধি থোৱা আছে। গোটেই ৰাস্তাটো আপোনালোকে গৰুৱে দেখিবলৈ পাব। ইফালে সিফালে গৰু আৰু গৰু। আমি এতিয়া পামগৈ, অলপ পিছতে আমি জ্বলাই আহিছিলোঁ সেই মানুহ ঘৰৰ। এনেকৈ আমি বোকা দিয়ে যাবলগীয়া হৈছিলে। আমাৰ এইটো ঘূৰি অহা দৃশ্যহে। মোৰ চেণ্ডেলটো মই যাওঁতে খুলি নগৈছিলোঁ, এনেকৈ বোকা গছকি গৈছিলোঁ, সেইকাৰণে বোকা লাগিলে। একো নাই, এইকণটো কৰিবই লাগিব। আমি গৈছিলোঁ বিচাই ডাকিলে কিবা ঔষধ এটা লগাই দিয়ে। সেই আইতা নহয় আৰু খুৰী বুলি ক'ব লাগিব, খুৰী এগৰাকীয়ে। সেইটোকে এৰুৱাব গৈছিলোঁ। তেওঁ মোকো এৰুৱাই দিলে, কাৰণ মোৰ ভৰিটো বহুত খজুৱতি লৈ আছিলে, সেইকাৰণে। এতিয়া মই পামহি আৰু ঘৰ অলপ আছে, পদূলিতে আহি আছোঁ। যিহেতু পদূলিটো অলপ দীঘলীয়া, সেইকাৰণে আহি পাওঁতে অলপ টাইম লাগে। আহি আছোঁ লাহে লাহে। তাৰপিছত আজি ৰ'দটো ওলোৱাৰ কাৰণে মনটো বহুত বেছি ভাল লাগি আছে। ৰ'দটো বহুত দিনৰ মূৰত ওলাইছে ইমান টানকৈ। কালিও বতৰটো ভাল আছিলে, কিন্তু এনেকুৱা নহয়। আজি বহুত সুন্দৰকৈ ফটফটীয়াকৈ ওলাইছে। সেইকাৰণে এতিয়া মই জপনাটো খুলি সোমাই লওঁ। তাৰপিছত এতিয়া মই ভিডিঅ'টো সামৰোঁ আৰু পিছত পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিম। এতিয়া ইমানতে সামৰোঁ।